আজি আমাৰ আলোচনাৰ যেটো টপিক হ'ব এটো হ'ব অসদৃশ ভগ্নাংশ সদৃশ ভগ্নাংশলৈ নিয়া অৰ্থাৎ অসদৃশ ভগ্নাংশ বিলাক কোনবিলাক হ'ব যিবিলাক নেকি ভগ্নাংশৰ হৰ বিলাক বেলেগ বেলেগ অৰ্থাৎ একে নহয় হেবোৰ ভগ্নাংশ অসদৃশ ভগ্নাংশ বলে কিন্তু আমি যোগ কৰাৰ সময়ত আমাৰ কি লাগে সদৃশ ভগ্নাংশ লাগে তো আমি অসদৃশ ভগ্নাংশ বিলাকক সদৃশ ভগ্নাংশলৈ পৰিৱৰ্তন কৰাৰ পিছতহে আমি যিকোনো দুটা ভগ্নাংশ একেলগে যোগ কৰিব পাৰিম তো আমি অসদৃশ ভগ্নাংশ এটা সদৃশ ভগ্নাংশলৈ কেনেকৈ নিম তাৰ বিষয়ে আজি আমি ইয়াত আলোচনা কৰিম গতিকে ক্লাছ কোনটো ইম্পৰ্টেন্স নহয় যদি তোমাৰ ভগ্নাংশৰ যোগ বিয়োগত প্ৰবলেম আছে তেনেহলে ক্লাছটো এটেনশন দি শুনিব লাগিব তো তোমাৰ তুমি যিকোনো ইচ্ছা মতে কেইটামান অসদৃশ ভগ্নাংশ লোৱা যেনেকুৱা 4/3 6/9 suppose 12 আমি ইয়াত তিনিটা ভগ্নাংশ লৈছো লোৱাৰ পিছত এইবাৰ ইয়াত আছে হৰ 3 ইয়াত হৰ 9 ইয়াত হৰ 12 কিন্তু ইয়াত আমি এনেকুৱা এটা কাম কৰিব লাগিব যেটো নেকি ই হৰ কেইটা একে হৈ যায় তেতিয়া হলে ইয়াতক আমি যোগ কৰিব হয় কিন্তু প্ৰথম আমি ট্ৰান্সফাৰ আমি কি শিকিম আমি ইয়াতক হৰ বিলাক একে পাম তাৰ কাৰণে আমি কি কৰিম এই 3 9 আৰু 12 3 9 আৰু 12 এই তিনিটাৰ কাৰণে এলসিএম উলিয়াম অৰ্থাৎ লসাগু নিৰ্ণয় কৰিম অৰ্থাৎ এই তিনিটাৰ কাৰণে এনেকুৱা এটা সংখ্যা আমি নিৰ্ণয় কৰিম যি সংখ্যাটো নাকি এই তিনিটা সংখ্যাৰে হৰণ কৰিলে বাকি নাথাকে তো আমি প্ৰথম 2 ইয়াত না লৈ গতিকে আমি 3 লম 3 ইয়াত যাব একবাৰ 3 ইয়াত 3 বাৰ 3 ইয়াত 4 এইবছৰ 3 যাব কিন্তু বাকি দুটাত না যায় এক তো যাবই গতিকে আমি কি কৰিম এবাৰ 3 পূৰণ 1 পূৰণ 3 পূৰণ 4 3 1 গুণ 3 3 3 গুণ 9 9 4 গুণ 36 অৰ্থাৎ এই গটেকেটা হৰৰ বাবে আমি হৰ 36 বনাম অৰ্থাৎ 36 হৰযুক্ত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিছে অৰ্থাৎ এবাৰ 4/3 ইয়াৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যেটো নেকি 36 হ'ব তো 3 ইয়াত 3 লগত যদি তুমি 12 পূৰণ কৰা তেনেহলে কি হৈ যাব 36 হৈ যাব এতে ইয়াত যদি 12 পূৰণ কৰিছ তো ইয়াতো 12 পূৰণ কৰিব অৰ্থাৎ 12 4 গুণ 48 নেক্সট আকৌ কি আছে 6/9 অৰ্থাৎ 6/9 ৰ লগতো একে কন্ডিশন হ'ব ইয়াত 36 হ'বই লাগিব এতে 9 ৰ লগত কি পূৰণ কৰিবা 4 পূৰণ কৰিবা আৰু 9 4 গুণ 36 তো ইয়াতো 4 পূৰণ কৰিব লাগিব এবাৰ 6 4 গুণ কিমান হ'ব 24 তার পিছত কি আছে আমাৰ 8/12 8/12 এবাৰ এই 12 ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যেটো নেকি হৰটো 36 হ'ব তেনেহলে ইয়াৰ লগত 3 পূৰণ কৰিম তো ইয়াতো 3 এতে 8 3 গুণ কিমান হ'ব 24 এতে এই কেইটা ভগ্নাংশক যদি আমি সদৃশ ভগ্নাংশলৈ পৰিৱৰ্তন কৰো তেনেহলে 4/3 হলনি আমি পাম 48/36 তার পিছত আছে 6/9 ইয়াৰ হলনি আমি পাম 36 ভাগৰ 24 আকৌ আমি 8/12 ইয়াৰ কাৰণে আমি পাম 24/36 অৰ্থাৎ প্ৰত্যেকটো ভগ্নাংশৰ হৰ একে হৈ গৈছে অৰ্থাৎ সদৃশ হৈ গৈছে এইবাৰ তুমি ইয়াতক যোগ কৰিব পাৰি ইয়াত তুমি 36 লিখি ললা কাৰণ আমাৰ সদৃশ ভগ্নাংশ বিলাক যোগ কৰোতে তলৰ হৰৰ যিকোনো এটা ললে হৈ যায় তো এই আছিল অসদৃশ ভগ্নাংশ সদৃশ ভগ্নাংশলৈ পৰিৱৰ্তন নেক্সট ক্লাছত আমি সদৃশ ভগ্নাংশ বা অসদৃশ ভগ্নাংশ কেনেকৈ যোগ বিয়োগ কৰা হয় তাৰ সম্পৰ্কে আলোচনা কৰিম তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও নেক্সট ক্লাছত আকৌ লগ